গাইস ভাবিছিলো ঘুৰিব যাম এণ্ড আজি হ'ল শুক্ৰবাৰ ফাৰ্ষ্টতে গৈ পিনি নামাজটো পঢ়িলোঁ নামাজটো মেইন গাইস আমি গৈছিলোঁ ঘূৰিবলৈ এণ্ড ঘূৰি আহিলোঁ ফাইনেলি ৰুমত আছোঁ এতিয়া ৰুমৰ পৰা ওলাই আছোঁ আমি চিধা লখিমপুৰ যাম গুৱাহাটীৰ পৰা চিধা লখিমপুৰ এণ্ড এতিয়া যাম চিধা ট্ৰেইন ষ্টেচনত তো গাইস আমি আছোঁ বৰ্তমান পল্টন বজাৰ ইয়াৰ পৰা চিধা গৈ আছোঁ ষ্টেচন আহি ফাইনেলি গুৱাহাটী ষ্টেচন বলো এতিয়া আগফালে যাওঁ গাইস বহুত সময় ঘূৰি ঘূৰি এণ্ড ফাইনেলি আহি আমাৰ যিটো ট্ৰেইন আছিলে সেইটো পাই গ'লোঁ এণ্ড চিটো পাই গ'লোঁ এণ্ড এতিয়া কিবা এটা লৈ আহোঁ খাবৰ কাৰণে বিন্দাছকৈ খাই বিন্দাছকৈ শুই শুই গৈ থাকিম চিটখনত গৈ পিনি বহোঁ আৰু চ' গাইস আহি আমি ৰাতি 3:30 বজাত আমি এতিয়া লখিমপুৰ ট্ৰেইন ষ্টেচনতে বহি আছোঁ মামুক কল কৰিছোঁ মামু আহি আছে যেতিয়া মামু আহিব তেতিয়া আমি ইয়াৰ পৰা ওলাই যাম ইয়াতে বহি চাহ তাহ খালোঁ আৰু চাহ তাহ খাই মেলি মামু আহক বিন্দাছকৈ ওলাই যাম চাব পাৰিছে ट्रेन यार पर ऊल् जा 4:05 ए देखो गाइस कौन आएगा सुबह सुबह हाँ क्यों नहीं जरूर ये चाब पारे अपने जैकेट लगे गई बासंती बासंती किमान खाले है नेকি তো গাইস ফাইনেলি আহি ৰুমত এণ্ড এতিয়া ব্লগখিনি এডিট কৰিব লাগে এণ্ড আৰু অকণমান ৰেষ্ট লৈ ব্লগখিনি এডিট কৰি আপোনালোকক দি দিম অ'কে চাই থাকিব চ' গাইস গাটো ধোৱাৰ পিছতহে শৰীৰটো ফ্ৰেছ লাগি আছে এণ্ড এতিয়া গা চা ধুই মেলি ৰেডি গৈ পিনি কিবা এটা খাই লওঁ তাৰপিছত ভিডিঅ'খিনিও এডিট কৰোঁ আৰু অকণমান ওলাই যাম ক'ৰবাত 3 দিন হৈ গ'ল ক'তো যোৱা নাই গুৱাহাটীতে আছোঁ চ' গাইস ফাইনেলি ভাত চাত খাই মেলি অকণমান সময় দোকানত বহিলোঁ এণ্ড দোকানৰ মালৰ স্লিপটো বনাই লওঁ এণ্ড গৈ পিনি বজাৰৰ পৰা দোকানৰ মাল কেইটামান লৈ আহোঁগৈ মামুক কল কৰিছোঁ আহি আছে গাইস ভাবিছিলোঁ ঘূৰিব যাম এণ্ড আজি হ'ল শুক্ৰবাৰ ফাৰ্ষ্টতে গৈ পিনি নামাজটো পঢ়িলোঁ নামাজটো মেইন নামাজটো পঢ়াৰ পিছত ক'ত যাব আছে কি কৰিব আছে সেইখিনি পিছত আগত নামাজ অ'কে এতিয়া পাঞ্জাবীখন লগাই মছজিদত যাওঁ নামাজটো পঢ়ি ল'ব গাইস এতিয়া দোকানটো বন্ধ কৰি ল'লোঁ ফাইনেলি পাঞ্জাবীটো লগাই ৰেডি এণ্ড এতিয়া যাওঁ মছজিদত গৈ পিনি ফাৰ্ষ্টতে নামাজটো পঢ়ি লওঁ নামাজটো মেইন নামাজটো পঢ়ি আহি তাৰপিছত ক'ত বা যাম কি কথা A to Z প্ৰচেছ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম অ'কে আৰু আগতে নামাজটো পঢ়ি ল'ব তো গাইস ফাইনেলি নামাজটো পঢ়ি আহি গ'লোঁ আৰু এতিয়া কিবা এটা খাই লওঁ কিবা এটা খাই মেলি তাৰপিছত অকণমান ৰেষ্ট লৈ যাব লাগিব ভিডিঅ'টো আপলোড কৰিবলৈ ঘৰত থাকিলে মোৰ এইটোৱে প্ৰব্লেম ভিডিঅ' আপলোড কৰিবলৈ 5G নেট লাগিব ফুল এণ্ড যিটো নেকি আমাৰ ঘৰত নামাৰে এণ্ড যাব লাগিব বাহিৰ ফালে চিলনী বজাৰত গ'লেও মাৰিব চাগে মাৰে অলপ মাৰে নহ'লে যাব লাগিব পহুমাৰা ছাইডত এণ্ড এতিয়া অকণমান কিবা এটা খাই লওঁগৈ আৰু অকণমান ৰেষ্ট লৈ লওঁ এণ্ড এতিয়া উঠিছোঁ দুটামান কাম আছে বজাৰত সেইখিনি কৰি এণ্ড ভিডিঅ' এটা আপলোড কৰি আহোঁগৈ মামুক কল কৰিছিলোঁ মামু বজাৰতে আছে এণ্ড বলক এতিয়া আমি বজাৰত যাওঁ আমি গৈছিলোঁ এতিয়া ভিডিঅ' এটা আপলোড কৰিবলৈ ভিডিঅ'টো আপলোড হ'ল গাইস ফাইনেলি গৈ পিনি বজাৰৰ পৰা দোকানৰ মালখিনি লৈ আহিলোঁ এইফালে চাব পাৰিছে এয়া চাব পাৰিছে এতিয়া চাইড কৰি লৈ এইখিনি এণ্ড ৰাতি 1টা বজাত ভিডিঅ'টো এডিট কৰি কমপ্লিট কৰি গৈছোঁ 5টা বজাত উঠিছোঁ এতিয়া মুখ চুখ ৰেডি অকণমান গৈ পিনি দোকানত বহোঁ